নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ দ্বিতীয়টি ভ্লগলৈ আৰু আপোনালোকে চাই আছে মোৰ নতুন ইউটিউব চেনেল ৰশ্মিভা লাইফ বুক। যিসকলে মোৰ প্ৰথম ভ্লগটি চাইছে তেওঁলোকে ইতিমধ্যে গম পাইছে যে আমি সকলো মিলি হাবুঙৰ পৰা আহি আছোঁ ধেমাজি অভিমুখে। আহক সকলোৱে আগবাঢ়ো একেলগে। আহি আমি পাই গ'লোহি ধেমাজিৰ মুং চাং হোটেল এণ্ড ৰেষ্টুৰেণ্ট। কাষতে আছে সুইমিং পুল, গতিকে এতিয়া আমি এইফালে ইহঁতে গ'ল নি? ইয়াতে সুইমিং কৰিব লগা সকলৰ নাম, বয়স আৰু সম্পূৰ্ণ ঠিকনা এনেধৰণে লৈ লোৱা হয়। আমাৰ ছোৱালীৰ বাবে এয়া প্ৰথম অভিজ্ঞতা পানীত নমা। ইয়াৰ আগতে ক'তো কেতিয়াও পানীতে নামি পোৱা নাই। খুব এনজয় কৰিছে, কিন্তু আমাৰ অহাও কিছু দেৰি হৈছিলে আৰু এতিয়া আবেলিও হৈছে, ঠাণ্ডাও পৰিছে, গতিকে চৰ্দি তৰ্দি হৈ যাব পাৰে। ফাৰ্ষ্ট টাইম নামিছেতো সেইকাৰণে ইমানতে উঠাই দিলোঁ আমি। প্ৰায় সন্ধিয়া লাগু লাগু হৈ গ'ল, গতিকে আমি খাবলৈ আহি গৈছোঁ। আৰু এইফালে খানা ৰেডি হোৱালৈকে মই চাই আহোঁ ভাজ কৰিনো দেউতাকৰ লগত কি কৰি আছে। ই মনে মনে মোকেই বিচাৰি আছে, মই যে সন্মুখত থিয় হৈ আছোঁ সি দেখা পোৱা নাই। আছো ইয়াত আছো। মই বহিম। হ'ব, তুমি অকলে খেলা, হাত এৰি দিব। হাত এৰি দিছে। বাইক চলাইছোঁ বুলি ভাবিছোঁ নেকি? তলৰ এইডোখৰত থাকিবা দেই। এইটো বেছি গুচি যায় দেখিছা নাই? একেবাৰে তললৈকে গুচি যায় যে। পোহৰত নেগেটিভ ওলাইছে। উল্টা চাইডৰ পৰা কৰিব লাগিব। এইটো একেবাৰে তললৈ গুচি যায় আকৌ, ৰখি থকাটো মই দি দিম। একো নহয়। বহিটো হোৱাই নাই। এনেকে বহি আৰু এইফালে টিম চি শতাব্দীহঁতি ভাত খাই উঠিবৰে হ'ল। ময়ো খাই লওঁ পটাপট। এইয়া মাংসৰ এটুকুৰহে আছেগৈ আৰু। এইটো টাৰ্কি হয় নাই? টাৰ্কি না, ইহঁতি দেখাই নাই হ'বলা। খুবেই ভাল পাইছে সি, কিয়নো ঠাইডোখৰ যথেষ্ট আহল বহল, মন পূৰাই খেলিবলৈ পাইছে। এবাৰ গোটেইটো সম্পূৰ্ণকৈ দেখাই দিছোঁ।
Muong Hotel and Restaurant. মোৰো খুবেই ভাল লাগিলে ঠাইডোখৰ কিয়নো বিশেষকৈ কণ কণ শিশুসকলৰ বাবে এইখিনিতে খেলাৰ সকলো ব্যৱস্থা ধুনীয়াকৈ কৰি থোৱা হৈছে সন্ধিয়া 7 বাজিছে আন্ধাৰো নামিছে আজি কিন্তু বতৰটো খুবেই ধুনীয়া কৰিছে ঠাণ্ডা বতাহ চাতি আহি গাত লাগিছেহি মৃদু বতাহৰ আমেজ লৈ আমিও ঘৰমুৱা হৈছোঁ লগতে আজিৰ ব্লগটো ইমানতে শেষ কৰিম ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোলৈ থাকিল অশেষ ধন্যবাদ তেন্তে আজিলৈ আহোঁ পুনৰ লগ হ'ম এটি নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ